हेलो गाइज आज মানে মোৰ হাঁহৰ গঁৰালত আজি ডাঙৰ এটা ঘটনা হৈ গ'ল। ঘটনাটো হ'ল কি মই সৰু আৰু ডাঙৰ হাঁহখিনি চৰাই আনি একেলগে থৈ দিছিলোঁ। তো একেলগে থৈ দিওঁতে ডাঙৰ হাঁহখিনিয়ে খুটি খুটি সৰু হাঁহ দুটা মানে মাৰিয়ে পেলালে। তো সেইটো কাৰণে মই আজি কি কৰিলোঁ, হাঁহখিনি আজি বেলেগ বেলেগ কৰি দিলোঁ মানে যে আপোনালোকেও যদি তেনেকৈ হাঁহৰ পোৱালি আনে কিছুমান ভালকৈ খাবলৈ পায়, সোনকালে ডাঙৰ হৈ যায় আৰু কিছুমান ডাঙৰ নহয়, কিছুমান সৰু হৈ থাকে। গতিকে সৰু হাঁহৰ পোৱালিখিনি আপোনালোকে সদায় ছেপাৰেটকৈ ৰাখিব, নহ'লে আপোনাৰ কি হয় ডাঙৰ হাঁহখিনিয়ে খুটি খুটি সৰু হাঁহখিনি মানে একদম ঘাইল কৰি দিয়ে, নহ'লে আপোনাৰ মানে কিছুমান মৰিয়ে যায়। গতিকে সেইটোৰ পৰা আপোনালোকে সদায় সাৱধান থাকিব। মই আজি সেইটো কাৰণে চব ছেপাৰেট কৰিছোঁ। মই আপোনালোকক দেখাম ৰ'ব, খুটি কেনেকুৱা কৰি দিছে চাব। খুটিছিলে হাঁহৰ পোৱালি এটা ডাঙৰ হাঁহ এটা খুটিছিলে মানে, তো মই দেখাই আছোঁ ৰ'ব আপোনালোকক কেনেকুৱা ডিঙিটো একদম হেৰি কৰি দিলেও। গতিকে আপোনালোকক মই সেইটো কাৰণে ক'ব ওলাইছোঁ যে যদি হাঁহ 50টা আনিছে, তাৰ ভিতৰত যদি 10টা হাঁহো বেছিকৈ ডাঙৰ গৈছে, সেই 10টা হাঁহ সদায় ছেপাৰেটকৈ ৰাখিব। গতিকে নহ'লে মানে আপোনালোকৰ বেয়া হ'ব, কাৰণ নহ'লে খুটি সিহঁতক দুখ পোৱাব আৰু দুখ পোৱাৰ পিছত মৰি যায় হাঁহৰ পোৱালিবিলাক। সেইটো ফালৰ পৰা অলপ চাব। যিটো ইয়াতে আছে হাঁহৰ পোৱালিকেইটা এটা, এই মই আজি চাওক এইখন দি পেলাই এই বেৰখন দি পেলাই মই আজি ছেপাৰেট কৰিছোঁ, কমপ্লিটলি ছেপাৰেট। এইফালে ডাঙৰ হাঁহখিনি আছে আৰু এইফালে সৰু হাঁহখিনি আছে। এয়া সৰু হাঁহৰ পোৱালি, এই সৰু হাঁহৰ পোৱালীয়ে ডিঙিত এটা হেৰি কৰি দিছিলে মানে, মোৰ এই ক'ত আছে জানো, সেইটো হেৰাই আছে। এয়া চাওক, এয়া খুটিছে দেখিছেনে, খুটি থাকে এনেকৈ খুটে মানে। ইয়াকো এতিয়া এইফালে ছেপাৰেট কৰিব লাগিব। আৰু চৰাই পেলাই আনি আপোনালোকে সদায় ছেপাৰেটকৈ থ'ব। একেলগে চৰাওঁতে একেলগে চৰাব পাৰে, এইটো নহয় যে ডাঙৰ হাঁহ সৰু হাঁহ লগত চৰাব নোৱাৰে। সিহঁতি চৰোতে ঠিকে চৰি থাকে। চৰি হোৱাৰ পিছত সিহঁতি কি কয়, এতিয়া গঁৰালত আনি ভৰাই দিব, তাৰপিছত সিহঁতি খুটা খুটিত লাগি যায় ইটোৱে সিটোক, মানে ডাঙৰটোৱে সৰুটোক দেখিব নোৱাৰে বা তেনেকুৱা হয়। গতিকে সেই তেনেকুৱা হ'লে আপোনালোকৰ হাঁহৰ গঁৰালত কিন্তু হাঁহৰ পোৱালি নাপাব বেছি। গতিকে আপোনালোকে এনেকৈ কৰি ছেপাৰেট কৰি দিব। মই আজি যেনেকৈ এইখন দি পেলাই ছেপাৰেট কৰি দিছোঁ। তাৰপিছত এইফালে আছে ডাঙৰ হাঁহ, এইফালে আছে, এইফালে একেবাৰে সৰু হাঁহ, এইফালে ডেকেৰুৱা হাঁহ আছে সেইখিনি। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। মই মানে সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে এনেকৈ ছেপাৰেট কৰি দিয়ক, কাৰণ মোৰ লগত হোৱাটো আপোনালোকৰ লগত হ'ব নালাগে। এনেকৈ হাঁহৰ পোৱালি ইমান কষ্টৰে পুহি পেলাই যদি তেনেকৈ খুটি মৰি যায়, চব প্ৰব্লেম হয়। সেইটো কাৰণে মই আজি এই ভিডিঅ'টো আপোনালোকক বনাই, এই ভিডিঅ'টোৰ যোগেৰে মানে আপোনালোকক ক'বলৈ ওলাইছোঁ মই, সেইবাবে এই ভিডিঅ'টো বনালোঁ। গতিকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি লগতে জনাব যে আপোনালোকৰ লগতো তেনেকুৱা হৈছে নেকি। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।